হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম নাম্বাৰ ছিষ্টেমৰ বিষয়ে, অৰ্থাৎ সংখ্যা প্ৰণালী। প্ৰথমতে লিখা আছে স্বাভাৱিক সংখ্যা। এতিয়া আমি জানিম স্বাভাৱিক সংখ্যা কি। ইয়াত লিখা আছে গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। অৰ্থাৎ যিবোৰ সংখ্যা আমি কিবা বস্তু কিবা হিচাপ কৰিবলৈ গণিবলৈ যদি ব্যৱহাৰ কৰোঁ, সেইটো হৈছে সেইবোৰ সংখ্যা হৈছে স্বাভাৱিক সংখ্যা। যেনে 1 2 3 4, ইয়াৰ পৰা 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা। 1ৰ পৰা আৰম্ভ কৰি আনকাউণ্টেবললৈকে অনিৰ্দিষ্ট দূৰলৈকে সংখ্যাবোৰ হৈছে স্বাভাৱিক সংখ্যা। আৰু স্বাভাৱিক সংখ্যা সদায় আৰম্ভ হয় 1ৰ পৰা। তাৰপিছত চাওক, শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে। শূন্যটো স্বাভাৱিক সংখ্যা নহয়। স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা। আৰু ঋণাত্মক অখণ্ড সংখ্যা, যিবোৰ ঋণাত্মক সংখ্যা আছে, নেগেটিভ নাম্বাৰছ, -1 -2 -3, এনেকুৱা সংখ্যাবোৰ মাইনাছত থকা সংখ্যাবোৰ স্বাভাৱিক সংখ্যাত নপৰে। তাৰপিছত আনহাতে ধনাত্মক হ'লেও ভগ্নাংশবোৰ স্বাভাৱিক সংখ্যা নহয়। কিছুমান ভগ্নাংশ আছে, যেনে 2/1, 4/3, 10/12, তেনেকুৱা সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে। তাৰপিছত লিখা আছে পূৰ্ণ সংখ্যা। এতিয়া আমি পূৰ্ণ সংখ্যাৰ বিষয়ে পঢ়িম। শূন্য আৰু সকলো স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হৈ, আৰু সকলো যিবোৰ স্বাভাৱিক সংখ্যা আছে, স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা। অৰ্থাৎ শূন্যৰ পিছত আহে 1 2 3 4, এনেকৈ যিমান সংখ্যা আছে চব সংখ্যা একেলগে স্বাভাৱিক সংখ্যা বুলি পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু পূৰ্ণ সংখ্যা আৰম্ভ হয় শূন্যৰ পৰা, যেনে 0 1 2 3 4 5 আদি।